বজালীত ভাষা গৌৰৱ সপ্তাহৰ বৃহৎ কাৰ্যসূচী জিলা প্ৰশাসন আৰু সাহিত্য সভাৰ বৰ্ণাঢ্য শোভাযাত্ৰা অসম চৰকাৰে পালন কৰিবলগীয়া ভাষা গৌৰৱ সপ্তাহ উপলক্ষে বজালীত জিলা প্ৰশাসন আৰু সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিয়ে আয়োজন কৰে দিনজোৰা কাৰ্যসূচী বজালী জিলা প্ৰশাসনৰ উদ্যোগত সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰা সভাখনত কেইবাজনো সাহিত্যিকক সম্বৰ্ধনা জনোৱা হয় সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস বিধায়ক ফণীধৰ তালুকদাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাস আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে সভাৰ পিছতে সাহিত্য সভাৰ উদ্যোগত উলিওৱা হয় বিশাল শোভাযাত্ৰা অসমীয়া সাহিত্য অসমৰ লোকনৃত্য আদিৰ আধাৰত প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ সমদলে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে যি ধ্ৰুপদী ভাষা সপ্তাহ গৌৰৱ সপ্তাহ যি আয়োজন কৰিছিল আমি বজালী জিলায়ো আমি জিলা প্ৰশাসনৰ উদ্যোগত আৰু আমাৰ সাহিত্য সভাৰ সহযোগত আমি এই কাৰ্যসূচী আজি পালন কৰিছোঁ কিন্তু অতিৰিক্তভাৱে আমি প্ৰশাসনৰ লগতে আমি আদৰণি সমিতি আৰু লগতে আমাৰ পাঠশালা যি সমিতি শাখা সমিতি আমি এটা ডাঙৰ শোভাযাত্ৰা এটাৰ ব্যৱস্থা কৰিছোঁ আৰু এনেকুৱাকৈ ব্যতিক্ৰমী শোভাযাত্ৰা মই ভাবোঁ যে অসমৰ ভিতৰত অকল বজালীতে হৈছে গতিকে এই সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বাবে সমূহ ৰাইজসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ অংশগ্ৰহণকাৰীসকলক ধন্যবাদ জনাইছোঁ লগতে আমাৰ আদৰণি সমিতিৰ বিষয়ৰ লগতে পাঠশালা শাখা সাহিত্য সভা লগতে বৰপেটা জিলা সাহিত্য সভাকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ হয় এইটো আমি এই ভাষা আমি গৌৰৱ সপ্তাহ পালন কৰিছোঁ ঠিকেই কিন্তু আমি যদি নিজে অসমীয়া বাক্যৰ লগত যদি ইংৰাজী শব্দ যদি কওঁ এতিয়া আমাৰ বহু মানুহে মোকে কয় যে সাহিত্য সভাৰ অফিচত যাওঁ যে কোৰ্টত যাওঁ যে আমি ধৰক আজি আমি এপোৱালা চাহ খাওঁ বুলি ক'ব লাগে সেইটোতো নকওঁ সেইটো ভাষাটো আমি শব্দটো ধ্বংস কৰিলোঁ কোনে ধ্বংস কৰিলে অসমীয়া জাতিয়ে ধ্বংস কৰিছে গতিকে অসমীয়া ভাষাটো এনেকুৱা ভাষা য'ত নেকি বেলেগ শব্দ ইয়াতে এটাও সংযোজন হোৱা নাই অন্য ভাষাৰ পৰা যে আজি যদি চাওঁ মই নাম নকওঁ এটা ভাষা আছে সেই ভাষাটো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছে কিন্তু তেওঁলোকৰ তাতে প্ৰায় 83টা শব্দ আছে পাৰ্চী বা লেটিন বা উৰ্দু শব্দ আছে কিন্তু অসমীয়াত কিন্তু পাৰ্চী বা লেটিন বা উৰ্দুৰ এটাও শব্দ নাই গতিকে আমি এনেকুৱা নিখুঁত এটা অসমীয়া ভাষা থকাৰ পিছতো ধ্বংস যদি লাহে লাহে কৰি আছোঁ আমি কৰি আছোঁ যেনে পিয়লা শব্দটো নোহোৱা হৈ গ'ল আমি ষ্টাইলতে কওঁ যে একাপ চাহ দিয়ক বুলি কওঁ এই পিয়লা চাহ দিলে যেন আমি গাঁৱলীয়া মানুহৰ সেইটো ভাৱ আহে নেকি সেইটো আমি নকওঁ এনেকুৱাকৈ যে প্ৰতিটো কথাত আমি যদি কলমৰ পৰিৱৰ্তে যদি পেনটো দিয়া এই কলমটো ক'বৰ কাৰণে কি অসুবিধাটো আছে গতিকে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ এটলিষ্ট এই সপ্তাহটো মানুহে যাতে সপ্তাহটোত যাতে অসমীয়া ভাষাৰ লগত এটাও যাতে ইংৰাজী শব্দ যাতে ব্যৱহাৰ নকৰে প্ৰতিটো অসমীয়া শব্দ যাতে ব্যৱহাৰ কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ Dima
পৃথিবীর কত